আয়োজিত বিজ্ঞান মনস্ক উপস্থিত থকা ছাত্ৰ ছাত্ৰী আৰু সমূহ অতিথিসকলক আজিৰ অনুষ্ঠানলৈ ইউৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সদস্য আৰু শাখাৰ সম্পাদক শ্ৰীযুত তাৰিণী ডেকা মহোদয়, আমি মহোদয়ক আগবাঢ়ি আহি পেলাই হতাকান্তৰ কাৰ্যসূচী সমাপন কৰিবলৈ অনুৰোধ জনালোঁ। চনত 20 আগষ্ট দিনাখন এইজন বিজ্ঞানৰ যোদ্ধা হত্যা কৰিছিল। আকৌ জ্বলা আকৌ নমা কি বস্তু এইটো? এজন নাগৰিকেই নিজৰ চিন্তাবিলাক বিজ্ঞান মনস্কতাৰে সৈতে সেই চিন্তাখিনি আগবঢ়াব লাগিব। কথাটো সৰুকৈ বা চমুকৈ এনেকুৱা ধৰণৰ যে আমাৰ সন্মুখত ঘটি থকা, আমাৰ চাৰিওফালে ঘটি থকা বিভিন্ন ঘটনাৰাজিৰ সম্পৰ্কত আমি কিবা এটা যদি জানিবলৈ বিচাৰোঁ, কেলে হৈছে বা কি কাৰণে ঘটনাটো ঘটিছে, কিহৰ কাৰণে এইবিলাক হৈছে, তেতিয়া আমি জনবিজ্ঞান যাত্ৰা, জ্ঞান বিজ্ঞান যাত্ৰা। গতিকে আমি এই দিৱসটো আমি 2018 চনৰ পৰা পালন কৰি আহিছোঁ বিভিন্ন ঠাইত। গতিকে এতিয়া কথা হ'ল কি, বিজ্ঞান মনস্কতা নেকি? যে আমি কৈছোঁ ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস, যে বিজ্ঞান মনস্কতানো কি?